নমস্কাৰ 24 ঘণ্টাৰ 24 খবৰ হৈতে ষ্টুডিঅ'ত মই অনুপজ্যোতি এতিয়া চাহক বাতৰি বৃষ্টিৰ ৰূপত আজাদী কা অমৃত মহোৎসৱৰ অংশৰূপে ৰাজ্য চৰকাৰে মুকলি কৰিব 50 ঊৰ্ধৰ কয়দী যৌতুকত মৃত্যু হোৱা জালনোট ধৰ্ষণ মানৱ সৰবৰাহ আৰু শিশু সুৰক্ষা আইনৰ অধীনৰ অপৰাধৰ বাবে দোষী সাব্যস্ত বন্দীৰ ক্ষেত্ৰত এয়া প্ৰযোজ্য নহয় স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে কেন্দ্ৰীয় চৰকাৰে পালন কৰি অহা আজাদী কা অমৃত মহোৎসৱৰ অংশৰূপে কিছুমান বিশেষ শ্ৰেণীৰ কাৰাবন্দীৰ শাস্তি ক্ষমা কৰাৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে গৃহ মন্ত্ৰালয়ৰ পত্ৰৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু 15 আগষ্টৰ পৰা মুক্তিৰ বাবে যোগ্য কয়দীৰ শ্ৰেণীসমূহ নিৰ্দিষ্ট কৰা হৈছে নাৰীক দেৱীতুল্য জ্ঞান কৰি পূজা কৰা ভাৰতবৰ্ষত নিৰ্যাতন তথা ধৰ্ষণৰ পৰা সুৰক্ষিত নহয় নাৰী সুৰক্ষাৰ বিষয়টো এতিয়াও আবদ্ধ কাগজ কলমত অথবা মেল মিটিঙৰ জ্ঞান গভীৰ বক্তৃতাত আধুনিক শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ সময়তো দেশত হ্ৰাস পোৱা নাই নাৰী নিৰ্যাতনৰ দৰে নিন্দনীয় তথা ঘৃণনীয় কাণ্ড তাৰ পৰিৱৰ্তে ব্যাপক হাৰত বৃদ্ধিহে পাই আহিছে নাৰীৰ ওপৰত হোৱা অত্যাচাৰ তথা ধৰ্ষণৰ দৰে নিশংস কাণ্ড 2020 চনৰ এক সমীক্ষা মতে দেশত প্ৰতিদিনে ৰুজু কৰা হৈছে গড়ে ৮৮টাকৈ ধৰ্ষণৰ গোচৰ আনহাতে প্ৰকাশ নোপোৱাকৈয়ে হয়তো খবৰৰ মাজতে হেৰাই গৈছে এনে শত শত ধৰ্ষণৰ খবৰ উচ্চতম ন্যায়ালয়ৰ ৰাম সেতুক ৰাষ্ট্ৰীয় ঐতিহ্য স্মাৰক ঘোষণা কৰিবলৈ বিচৰা আবেদনৰ শুনানিৰ বাবে সন্মত হৈছে উচ্চতম ন্যায়ালয়ে আজি কয় তেওঁলোকে বিজেপি নেতা সুব্ৰমণিয়াম স্বামীৰ ৰাম সেতুক ৰাষ্ট্ৰীয় ঐতিহ্য স্মাৰক ঘোষণা কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিবলৈ কৰা আবেদনৰ শুনানিৰ বাবে তালিকাভুক্ত কৰিব মুখ্য ন্যায়াধীশ NV ৰমনা আৰু ন্যায়াধীশ কৃষ্ণ মুৰাৰী আৰু হিমা কোহলিক লৈ গঠিত এখন বিচাৰপীঠে ২৬ জুলাইত শুনানিৰ বাবে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হৈছিল সুব্ৰমণিয়াম স্বামীয়ে 13 জুলাইত জৰুৰী তালিকাভুক্তিৰ বাবে গোচৰটো উল্লেখ কৰিছিল অবহগত সামগ্ৰীৰ দাম বৃদ্ধিৰ বিষয়টোক স্বীকাৰ কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে তেওঁ কয় মূল্যবৃদ্ধিৰ বিষয়ে কোনেও অস্বীকাৰ নকৰে ভাৰতীয় অৰ্থনীতি নিশ্চিতভাৱে সুস্থিৰ অৱস্থাতে আছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি নতুন দিল্লীত চলি থকা সংসদৰ বৰ্ষকালীন অধিৱেশনৰ সময়ত ৰাজ্যসভাত বক্তব্য প্ৰদান কৰে 10 বছৰত সীমান্তৱৰ্তী জিলাত ৩২% বৃদ্ধি মুছলমানৰ জনসংখ্যা ধুবুৰী কৰিমগঞ্জ দক্ষিণ হালমৰা কাছাৰত অস্বাভাৱিক হাৰত সলনি জনগাঁথনি দুয়োখন ৰাজ্যই পৰামৰ্শ আগবঢ়াইছে যে BSFৰ অধিকাৰ ক্ষেত্ৰৰ পৰিসৰ 50 কিলোমিটাৰৰ পৰা 100 কিলোমিটাৰলৈ বৃদ্ধি কৰাৰ পৰামৰ্শ দিছে শেহতীয়াভাৱে স্বাধীনতাৰ ৭৫টা বৰ্ষ আৰু ভাৰতবৰ্ষৰ কৃষ্টি সংস্কৃতি ভাৰতীয় ইতিহাস প্ৰতিফলিত কৰিবলৈ ভাৰতবৰ্ষৰ সাংস্কৃতিক মন্ত্ৰালয়ে হৰ ঘৰ তিৰংগা শীৰ্ষক এটি ভিডিঅ' নিৰ্মাণ কৰিছে ভিডিঅ'টোত অমিতাভ বচ্চন কপিল দেৱ বিৰাট কোহলি অনুপম খেৰ আদি জনপ্ৰিয় ব্যক্তিক দেখিবলৈ পোৱা গৈছে ভাৰতবৰ্ষৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অফিচিয়েল টুইটাৰ একাউণ্টত এই বিশেষ ভিডিঅ'টো পোষ্ট কৰা হৈছে আৰু ভিডিঅ'টি পোষ্ট কৰি সাংস্কৃতিক মন্ত্ৰালয়ে লিখিছে যে হৰ ঘৰ তিৰংগাৰ লগতে উক্ত কেপশ্যনত তিৰংগাক ৭৫ বছৰীয়া গৌৰৱ আৰু ঐক্যৰ প্ৰতীক বুলিও অতিবাহিত কৰা হৈছে ভাৰতৰ বিভিন্ন বিমানবন্দৰ চৰকাৰী কাৰ্যালয় মঠ মন্দিৰ আদিতো জাতীয় পতাকা ইতিমধ্যে উত্তোলন কৰা হৈছে সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাতত লোৱা পদক্ষেপ দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সলনি কৰে তেওঁৰ ছ'চিয়েল মিডিয়াৰ প্ৰফাইল পিকচাৰ তেওঁৰ নতুন প্ৰফাইল পিকচাৰত ভাৰতৰ জাতীয় পতাকাৰ ফটো সংলগ্ন কৰিছে তেওঁৰ এই পদক্ষেপ এতিয়া অনুৰাগীসকলকো এই অভিযানত যোগ দিবলৈ অনুপ্ৰেৰণা যোগাইছে যোৱা কিছুদিনৰ পৰা বিশেষভাৱে চৰ্চিত হৈছিল বিজেপি নেত্ৰী স্মৃতি ইৰাণীৰ কন্যা কংগ্ৰেছ দলে স্মৃতি ইৰাণীৰ কন্যা গোৱাৰ ৰেষ্টুৰেণ্টৰ মালিক বুলি নানান অভিযোগ আৰোপ কৰিছিল সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ পৱন খেৰা আদি নেতাই স্মৃতি ইৰাণীৰ কন্যাৰ বিপক্ষে তীক্ষ্ণ আৰু মিছা অভিযোগ আৰোপ কৰি তেওঁক ব্যক্তিগতভাৱে আক্ৰমণ কৰিছে বুলি ৰায়দান দিয়ে সুইচ বেংকত ভাৰতীয়ৰ জমা টকা সন্দৰ্ভত সংসদত সম্প্ৰতি তীব্ৰ বাদানুবাদ চলিছে ৰাজ্যসভাৰ সদস্য তথা কংগ্ৰেছ নেতা প্ৰমোদ তিৱাৰীয়ে ৰাজ্যসভাত এই বিষয়টোক লৈ যথেষ্ট সৰব হৈ পৰাৰ লগতে কেন্দ্ৰৰ বিজেপি চৰকাৰক জবাবদিহি কৰিছে সুইচ বেংকত থকা ভাৰতীয় ধনৰ বৃদ্ধি হোৱা বুলি দাবী কৰি তেওঁ আজি এই বিষয়টোত শূন্যকালীন প্ৰশ্নোত্তৰ সময়ৰ জাননী দাখিল কৰি ইয়াৰ পূৰ্বে 29 জুলাইতো তেওঁ এই বিষয়ে আলোচনা কৰিবলৈ জাননী দিয়াৰ লগতে ৰাজ্যসভাৰ মহাসচিবলৈ পত্ৰ প্ৰেৰণ কৰিছিল
চৰকাৰে ৩৪৮টা মোবাইল এপ নিষিদ্ধ কৰিছে। ভাৰতীয় ব্যৱহাৰকাৰীৰ তথ্য চীনলৈ প্ৰেৰণ কৰিছিল এই এপবোৰে। কেন্দ্ৰীয় চৰকাৰে বুধবাৰে কৈছে যে চীন আৰু অন্যান্য দেশৰ দ্বাৰা বিকশিত ৩৪৮টা মোবাইল এপ চিনাক্ত আৰু নিষিদ্ধ কৰা হৈছে, যিয়ে ব্যৱহাৰকাৰীসকলৰ তথ্য সংগ্ৰহ কৰি আছিল আৰু সেইবোৰ দেশৰ বাহিৰত অৱস্থিত ছাৰ্ভাৰলৈ প্ৰেৰণ কৰিছিল। গুৱাহাটীৰ বৰ্ষপাৰা ষ্টেডিয়ামত অক্টোবৰৰ ২ তাৰিখে অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিতীয়খন টি20 ক্ৰিকেট মেচ। সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ'ব মেচখন। পূৰ্বেও বৰ্ষপাৰাত অনুষ্ঠিত হৈছিল ভাৰতৰ সৈতে আন ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মেচ। আগন্তুক ৬ মাহৰ ভিতৰত বন্ধ হৈ যাব সকলো টোল গেট, ভাঙি পেলোৱা হ'ব টোল গেটসমূহ। সংসদত এই ঘোষণা কেন্দ্ৰীয় ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ। টোল গেট মুক্ত কৰা হ'ব দেশ। ইয়াৰ বিপৰীতে আপুনি ৬০ কিলোমিটাৰৰ অধিক ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী চলোৱাৰ পিছত স্বয়ংক্ৰিয়ভাৱে একাউণ্টৰ পৰা কটা হ'ব ধন। GPS প্ৰযুক্তিৰে পৰিচালিত হ'ব এই ব্যৱস্থা। এই ব্যৱস্থাৰ প্ৰৱৰ্তনৰ পিছত অন্ত পৰিব টোল প্লাজাত গাড়ীৰ দীঘলীয়া শাৰীৰ তিক্ততা। ২০০ মিটাৰ দৌৰত অংশ ল'ব ধিং এক্সপ্ৰেছ হিমাই। বিয়লি ৩ বজাত অনুষ্ঠিত হ'ব হিমা দাসৰ খেল। দেশবাসীৰ দৃষ্টি নিবদ্ধ ধিং এক্সপ্ৰেছ হিমা দাসৰ ওপৰত। হিমাৰ পৰা এটা পদক আহিব বুলি এতিয়া অসমবাসীৰ লগতে সমগ্ৰ দেশবাসীয়ে আশা কৰিছে। কমনৱেলথৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় লাভলীনা বৰগোহাঁইৰ। প্ৰতিপক্ষ ৰজি ইক্লছৰ হাতত পৰাজিত হয় লাভলীনা। প্ৰথম দুটা ৰাউণ্ডত লাভলীনাই লাভ কৰিছিল অগ্ৰগতি, কিন্তু চূড়ান্ত ৰাউণ্ডত প্ৰতিপক্ষক প্ৰতিহত কৰাৰ ব্যৰ্থ হয় লাভলীনা। বিগত কিছুদিনৰ পৰা ভাৰতৰ সামাজিক ব্যৱস্থাটো কিছু অস্থিৰ হোৱা পৰিলক্ষিত হৈছে। সংবিধান অনুসৰি ভাৰতবৰ্ষ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ যদিও বৰ্তমান ভাৰতত বিয়পি পৰিছে ধৰ্মীয় অহিংসুকতা। প্ৰতিটো ধৰ্মৰ লোকে আনটো ধৰ্মৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাত ব্যস্ত হৈ পৰিছে। শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা এক তথ্যই উন্মোচিত কৰিছে ভাৰতৰ প্ৰকৃত ছবিখন। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০১৮ চনৰ পৰা ২০২০ চনলৈকে সৰ্বমুঠ ৪,৭৯৪ গৰাকী লোক ধৰ্মীয় সম্প্ৰদায়সমূহৰ মাজত ঘৃণা বিয়পোৱাৰ বাবে গ্ৰেপ্তাৰ হৈছে। বন বিষয়া দেৱব্ৰত গগৈৰ গুৱাহাটীৰ বেলতলাৰ লখিমী পথৰ সদানন্দ এপাৰ্টমেণ্টত অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই বি ব্লকৰ ৩০৩ আৰু ৩০৪ নম্বৰৰ ফ্লেটত অভিযান চলায়। সৰ্পদংশনত অকাল বিয়োগ নুমলীগড়ৰ যুৱ সাংবাদিক অসীম জ্যোতি বৰাৰ। মৃত্যুৰ সময়ত বৰাৰ বয়স আছিল ৩২ বছৰ। পত্নী আৰু এবছৰীয়া একমাত্ৰ কন্যাক ইহসংহাৰত এৰি যায় সাংবাদিকগৰাকীয়ে। গোলাঘাটৰ সিংফুৰা গাঁৱত সোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ। সোৱাইন ফ্লুৰ আক্ৰান্ত হৈছে 10টা গাহৰি আৰু মৃত্যু হৈছে 10টা গাহৰিৰ। কিছুদিন পূৰ্বে বৰকাছাৰীত মৃত্যু হৈছিল শতাধিক গাহৰিৰ। উদ্বিগ্ন হৈ পৰিছে অঞ্চলটোৰ পশুপালকসকলে। বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। মানাহ ৰাষ্ট্ৰীয় উদ্যানত তথা ব্যাঘ্ৰ প্ৰকল্পত ৬০টালৈ বৃদ্ধি পাইছে ঢেকীয়াপতীয়া বাঘৰ সংখ্যা। ৰাষ্ট্ৰীয় উদ্যানখনত শেহতীয়াকৈ কেমেৰা ট্ৰেপিঙৰ ফলাফল মূল্যায়ন কৰি নেশ্যনেল টাইগাৰ কনজাৰভেশ্যন অথৰিটিয়ে নিৰ্ধাৰণ কৰা অনুসৰি সম্প্ৰতি মানাহত ৫২টা প্ৰাপ্তবয়স্ক ঢেকীয়াপতীয়া বাঘ আৰু ৮টা পোৱালীকে ধৰি মুঠ ৬০টা ঢেকীয়াপতীয়া বাঘ আছে। দীঘলীয়া আইনী যুঁজৰ অন্তত পাকিস্তানত ১২০০ বছৰ পুৰণি হিন্দু মন্দিৰ পুনৰুদ্ধাৰ কৰাৰ বাট মুকলি হৈছে। যেতিয়া অবৈধ অধিবাসীসকলক দীঘলীয়া আদালতৰ যুঁজৰ পিছত উচ্ছেদ কৰা হৈছিল আৰু ইয়াৰ পাছতেই পাকিস্তানৰ লাহোৰ চহৰৰ এটা ১২০০ বছৰ পুৰণি হিন্দু মন্দিৰ পুনৰুদ্ধাৰ কৰাৰ বাট মুকলি হৈ পৰিল। কমনৱেলথ গেমছত ক্ৰিকেটৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ। বুধবাৰে বাৰ্বাডছৰ দলটিক ১০০ ৰানত পৰাস্ত কৰে ভাৰতীয় মহিলা দলে। ভাৰতীয় দলটোৱে প্ৰথমে বেটিং কৰি ১৬৩ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। বাৰ্বাডছৰ দলটিয়ে মাত্ৰ ৬২ ৰান সংগ্ৰহ কৰি মেচ সামৰিবলগীয়া হয়। মৌলবাদীৰ হট বেল্টত অসম। মছজিদৰ ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকৰ ওপৰত কঠোৰ নজৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, আজি কিছুদিনৰ পৰা বৰপেটা আৰু মৰিগাঁও জিলাত জেহাদী মৌলবাদীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই আছে। আমাৰ তথ্যৰ ভিত্তিত বেলেগ ৰাজ্যই জেহাদীৰ গোট উৎখাত কৰিবলৈ সক্ষম হৈছে।
11 আগষ্টত ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে আমিৰ খানৰ বহু প্ৰত্যাশিত ছবি লাল সিং চাড্ডা। মুক্তিৰ কিছুদিন পূৰ্বে ছ'চিয়েল মিডিয়াত ছবিখন বৰ্জন কৰাৰ দাবী উত্থাপন হৈছে, যাৰ বাবে লাল সিং চাড্ডাৰ নিৰ্মাতাসকল চিন্তিত। শেহতীয়াকৈ অভিনেতাগৰাকীয়ে তেওঁৰ ছবিখন বৰ্জন নকৰিবলৈ সকলোকে অনুৰোধ জনাইছে। শেহতীয়াকৈ আমিৰ খানে নিজৰ দৃষ্টিভংগী মানুহৰ সন্মুখত দাঙি ধৰিবলৈ চেষ্টা কৰিছে, কিন্তু এই সকলো প্ৰচেষ্টাৰ পিছতো টুইটাৰত বৰ্জন লাল সিং চাড্ডাৰ ট্ৰেণ্ড বন্ধ নহ'ল। এনে অৱস্থাত এতিয়া মনোৰঞ্জন জগতৰ লোকসকলে অভিনেতাগৰাকীৰ সমৰ্থনত ওলাই আহিবলৈ আৰম্ভ কৰিছে। অভিনেতা তথা মডেল মিলিন্দ সুমনে মঙলবাৰে এটা পোষ্ট শ্বেয়াৰ কৰি ট্ৰলসকলক উপযুক্ত উত্তৰ দিছে। অভিনেতাগৰাকীয়ে লাল সিং চাড্ডা আৰু আমিৰ খানৰ সমৰ্থনত টুইট কৰি লিখিছে, ট্ৰলে ভাল ছবি এখন বন্ধ কৰিব নোৱাৰে। নিজৰ উত্তৰসূৰীৰ নাম প্ৰস্তাৱ কৰিলে উচ্চতম ন্যায়ালয়ৰ প্ৰধান ন্যায়াধীশ NV ৰমনাই। দেশৰ 49তম প্ৰধান ন্যায়াধীশ হিচাপে অহা 27 আগষ্টত শপত গ্ৰহণ কৰিব ন্যায়াধীশ উদয় ইউ ললিতে। শীৰ্ষ আদালতৰ পৰৱৰ্তী ন্যায়াধীশৰ নাম ঘোষণা কৰিবৰ বাবে বুধবাৰে দেশৰ আইন মন্ত্ৰালয়ে NV ৰমনাক অনুৰোধ কৰিছিল। আৰু এতিয়াৰ বাতৰি ইমানেই। চাই থাকিব আছাম টিভি। ধন্যবাদ। সকলোৱে বিচাৰে নিজৰ পাকঘৰটো সজাই পৰাই দেখাত সুন্দৰ হোৱাটো, নিজৰ ব্যৱহৃত পানী পৰিষ্কাৰ আৰু খোৱাপানী বিশুদ্ধ হোৱাটো। এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আমি আপোনালোকলৈ লৈ আহিছোঁ এক বিশেষ প্ৰতিবেদন। বজাৰী পাঠশালাৰ পাপু কমপ্লেক্সস্থিত বৰোদা এছেঞ্চিয়েল কিটচেন এণ্ড হোম এপ্লায়েন্সেছত আপোনালোকৰ পাকঘৰৰ বাবে প্ৰয়োজনীয় আকৰ্ষণীয় আৰু উন্নত মানদণ্ডৰ লিডছ আৰু কুটচিনেট কিটচেন চিমনি, পিয়ৰ ড্ৰপ, লিডছ একুৱাগাৰ্ড কেণ্ট ৱাটাৰ পিউৰিফায়াৰ, আইৰণ ৰিমুভাৰ প্লেণ্ট, গিজাৰ গেছ বাৰ্ণাৰ বিক্ৰী আৰু মেৰামতি কৰাৰ লগতে বিভিন্ন ডিজাইনৰ মডুলাৰ কিটচেন বনোৱা হয়। আকৰ্ষণীয় ৰেহাই মূল্য আৰু ইজি EMI সুবিধাৰে বজাৰী, বৰপেটা, নলবাৰী আৰু বাক্সা জিলাৰ যিকোনো ঠাইৰ পৰা আপোনাৰ পচন্দৰ বস্তু সহজতে ক্ৰয় কৰিবলৈ অতি সোনকালে যোগাযোগ কৰক। যোগাযোগৰ ঠিকনা বৰোদা এছেঞ্চিয়েল, পাপু কমপ্লেক্স, উত্তৰপতি, পাঠশালা। যোগাযোগৰ নম্বৰসমূহ হৈছে 840-395-0544, 757-60-54468। কানেকশ্যন ইউনিক চইচ মোবাইল চেলছ এণ্ড এচেছৰিজ। ইয়াত আপোনাৰ প্ৰয়োজনীয় সকলো ব্ৰেণ্ডৰ মোবাইল ফোন পোৱা যাব। 0% ইণ্টাৰেষ্ট ইজি EMIত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় মোবাইলটো। যোগাযোগ কৰক আনচাৰী ৰোড, পাঠশালা, ইন ফ্ৰণ্ট অফ পাঠশালা ষ্টেট বেংক। যোগাযোগৰ নম্বৰ হৈছে 8473859542। MN ডান্স একাডেমী, হৰিপুৰ, পাঠশালা। আধুনিক নৃত্য, কথক নৃত্য, সত্ৰীয়া নৃত্য, দেৱদাসী নৃত্যৰ লগতে বিহু নৃত্যৰ প্ৰশিক্ষণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান MN ডান্স একাডেমী। লগতে প্ৰশিক্ষণ দিয়া হয় তবলা, পেহেলা, কীবৰ্ডৰ আৰু বিভিন্ন বাদ্যযন্ত্ৰৰ। ছাত্ৰ ছাত্ৰীসকলক নৃত্যৰ বিভিন্ন প্ৰতিযোগিতা, ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ কৰিবৰ বাবে বিশেষভাৱে প্ৰশিক্ষণ দিয়াৰ লগতে ভাতখাণ্ডে সংগীত বিদ্যাপীঠ, নিখিল ভাৰতীয় সংগীত সমিতি, কলকাতা অন্তৰ্গত সত্ৰীয়া নৃত্য, কথক নৃত্য, লোকনৃত্যৰ উপৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুতো মূল্যায়নৰ পৰীক্ষাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলক নৃত্যৰ লগতে মানসিক আৰু বৌদ্ধিক বিকাশ কৰা হয়। আপোনালোকৰ সন্তানৰ ভৱিষ্যত সাংস্কৃতিক দিশত সুচাৰুৰূপে গঢ় দিবলৈ আজিয়ে যোগাযোগ কৰক পাঠশালাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান MN ডান্স একাডেমীত। পাঠশালা, হৰিপুৰ। যোগাযোগৰ নম্বৰসমূহ হৈছে 8011-207296, 98591-39086।